বাৰীত যেতিয়া বেছি পাচলি লাগে কি কৰিব, ইমানখিনি পাচলিটো লোকচান হ'ব ন, খাবতো নোৱাৰি ইমানখিনি। তেতিয়া কি কৰিব, আচাৰ বনাই পেলাব। দাংবডি আচাৰ কেনেকৈ বনাই মই আপোনালোকক দেখুৱাম। আমাৰ ইয়াৰ বাৰীত লাগিয়ে আছে দাংবডি। সেই তিতাকেৰেলা, দাংবডি আৰু তৰৈ লাগিছে, সেয়াও দেখুৱাম। আৰু তৰৈ লাগিব আৰম্ভ কৰিছে আৰু এইবোৰ কলি আহিছে। সেয়া জলকীয়াটো আৰু আপোনালোকক ক'বলৈ বাকী নাই, কেনেকুৱা জলকীয়া লাগিছে নহয়। মইতো এইবিলাক পাচলি ভিডিঅ' নেদেখাওঁৱেই, সদায় বনোৱা ভিডিঅ'ই দেখাওঁ। আজি বোলো পাচলি বাৰীখনত জলকীয়া ইমান লাগিছে, সেয়া ভিডিঅ'কে দেখাওঁচোন। চবফালে অকল জলকীয়া, বহুত ধৰণৰ। আগফালেও আছে জলকীয়া, ইয়াৰ পাছ চাইডে হয়। সেয়া জলকীয়া ৰাতিপুৱা ছিঙিলোঁ, পকা জলকীয়াখিনি। ধান জলকীয়া বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো, আৰু বহুতে ভিৰিঙি জলকীয়া বুলিও কয়। এইটো জলকীয়া আকৌ বহুত ডাঙৰ বেমাৰত লাগে দেই, আপোনালোকক ক'ম বাৰু কেতিয়াবা কি বেমাৰত লাগে। সেইফালে ইয়াতো লাগি আছে, পকা কেইটামান ৰাতিপুৱা এইখিনি আচাৰ ভৰালোঁ।